পশ্চিম কাৰ্বি আংলঙত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ উৎসৱমুখৰ পৰিৱেশৰ বিপৰীতে বৰকক হাঞ্চেগাঁও প্ৰাথমিক বিদ্যালয় আন্তঃগাঁথনি নগ্নৰূপ বিদ্যালয়ৰ মজিয়াতে চলে পাঠদান ধনশিৰিটো সমষ্টিটো পৰিৱৰ্তনকামী বিজেপি চৰকাৰ পৰিৱৰ্তনৰ গৰম বঁটা 10 কোটি টকা ব্যয়েৰে কেইবাটাও নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি উন্নয়নৰ দিশত বিজেপি আৰু একখোজ পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্তৰ সংবাদমেল 2014 বৰ্ষৰ পৰা এতিয়ালৈকে কেন্দ্ৰীয়ভাৱে আবণ্টিত আঁচনি ৰূপায়ণৰ সন্দৰ্ভত উপস্থিত সংবাদমেলত ব্যক্ত কৰিলে উপায়ুক্তগৰাকীয়ে নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পশ্চিম কাৰ্বি আংলঙত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বৈঠালংশ বৰকক হাঞ্চে গাঁৱৰ প্ৰাথমিক বিদ্যালয় আন্তঃগাঁথনি নগ্ন ছবি পৰিদৰ্শন কৰিলে বিধায়ক ডক্টৰ মানসিং ৰংপিয়ে বিদ্যালয়ৰ মজিয়াতে চলে ছাত্ৰ-ছাত্ৰীৰ আদিপাঠ নাই কোনো শিক্ষাৰ মানদণ্ড অন্ধকাৰ কণকণ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ভৱিষ্যত সম্পত্তি ৰাজ্য প্ৰাথমিক শিক্ষা ক্ষেত্ৰত প্ৰায় চৌদিশে এক উৎসৱমুখৰ পৰিৱেশ সকলোৰে গাত কেৱল গুণোৎসৱৰ বঁটা কাৰণ ৰাজ্য গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বিদ্যালয়সমূহত অনুষ্ঠিত কৰিছে গুণ উৎসৱ পিছপৰি থকা নাই পশ্চিম কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহৰ পাৰ্বত্য জিলাখনত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে যদিও জিলাখনৰ বহু বিদ্যালয়সমূহত শ্ৰেণীকোঠাৰ আন্তঃগাঁথনি অভাৱত মাটিত বহিয়ে সন্মুখীন হৈছে গুণোৎসৱৰ কাৰ্যসূচী এনে দুখজনক অৱস্থাতে ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াৰ বাবে চলে শিক্ষাৰ জীৱনৰ আদিপাঠ কিন্তু উন্নয়নৰ ঢাকঢোল বজাই থকা ৰাজ্যৰ বিজেপি চৰকাৰ আৰু কাৰ্বি পৰিষদ চৰকাৰৰ চকুৰ আগতে বিদ্যালয়ত মাটিত বহিয়ে গুণোৎসৱ অনুষ্ঠিত কৰিবলগীয়া হৈছে পশ্চিম কাৰ্বি আংলঙৰ আমুৰি প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত এইখন হাঞ্চেগাঁও প্ৰাথমিক বিদ্যালয় আপোনালোকে প্ৰত্যক্ষ কৰিছে নিশ্চয় এই বিদ্যালয়খনত নাই উপযুক্ত শ্ৰেণীকোঠা নাই ডেস্ক বেঞ্চত কিংবা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আন্তঃগাঁথনি আছে কিন্তু নাই ছাত্ৰ-ছাত্ৰীয়ে বহিবলৈ ডেস্ক বেঞ্চ এনে অৱস্থাতে অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ মানদণ্ড উন্নত কৰা শিক্ষা বিভাগৰ চূড়ান্ত নগ্ন আৰু বাস্তৱ ছবি এয়া বিদ্যালয়খনত অৰ্থাৎ মূল্যায়ক হিচাপে উপস্থিত হয় স্থানীয় বিধায়ক ডক্টৰ মানসিং ৰংপি বিধায়ক ৰংপিয়ে বিদ্যালয়খনৰ গুণোৎসৱত অংশগ্ৰহণ কৰি কয় যে বিদ্যালয়খনৰ পৰা এজনো মেট্ৰিক পাছ কৰিব নোৱাৰে কাৰণ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বৰ বেয়া পৰিৱেশ ইয়াতে চৰকাৰে কৰিবলৈ বহুত বাকী আছে ধৰি লওক ইয়াতে এই অন্তঃগাঁথনিকেইটা স্কুল ঘৰটো ভাল তথাপিও মানে এতিয়া এই বেছি গৰম নহয় বুলি এই চিলিংটো দেখিছে চিলিং নোহোৱাৰ কাৰণে গৰম দিনত এইটো কষ্ট হ'ব ইয়াত বৰ্তমান পানী ব্যৱস্থাটো নাই ইয়াত মধ্যাহ্ন আহাৰটো আছে পাই আছে আৰু লগতে ইয়াতে 147জন ছাত্ৰ ছাত্ৰী আছে কিন্তু শিক্ষয়িত্ৰী এগৰাকীহে মাত্ৰ এইটো মানে শিক্ষা অধিকাৰ আইনৰ মতে এইটো আচলতে অন্ততঃ ইয়াতে 4জনমান শিক্ষক শিক্ষয়িত্ৰী থাকিব লাগে এই পিপল টিচাৰ ৰেচিঅ' যিটো 1:40 সেইটো মতে ইয়াতে এইটো আৰু 3জনমানটো লাগে স্কুলখনৰ শিক্ষাগত কেনেকুৱা পাইছে ইয়াত মই যিটো দেখিছোঁ এটা লোৱাৰ প্ৰাইমেৰী স্কুলত যিটো মানে বেচিক যিটো স্কিলছটো লাগে যেনেকৈ ৰিডিং ৰাইটিং এথলেটিক এই গোটেই স্কিল ক্ষেত্ৰত মানে সেই পৰ্যায়মতে যিটো হ'ব লাগিছিল সেইটো হোৱা নাই আৰু এইটো হোৱাটো উচিত কাৰণ মানে যিটো দেখিছোঁ শেষত গৈ এইসকল ছাত্ৰ ছাত্ৰী যেতিয়া এম ই স্কুললৈ যাব এইবিলাক বৰ্তমান সিহঁতৰ ৰিডিং ৰাইটিং আৰু এথলেটিক স্কিলছে পিছত মানে আৰু বেলেগ এই স্কিলছ আৰু কণ্টেণ্ট এইবিলাক শিকিব হ'লে এইটো দি মানে নহ'বগৈ আৰু শেষত গৈ মানে HSLC পাছ কৰা একজনো মানে ইয়াতে মানে আশা দেখা নাই বেঞ্চ ডেস্কৰ অভাৱ ডেস্ক বা অন্তঃগাঁথনিকেইটা মই কৈছোঁ ঠিকে আছে ঘৰটো ঠিকে আছে কিন্তু মানে সেই চিলিংটো লাগে আৰু ইয়াতে এই যিটো অনাময় মতে সেই যিটো লেট্ৰিন সেইবিলাক চব ঠিকে আছে এই ছাত্ৰীৰ কাৰণেও ছাত্ৰৰ কাৰণেও মানে যিটো বেলেগ বেলেগকৈ থাকিব লাগে সেইবিলাক চব আছে আৰু ইয়াতে মাটিও যথেষ্ট আছে অৱশ্যে কৰিব পাৰে ইয়াতে মানে যিটো এতিয়া আমোদ প্ৰমোদৰ কাৰণে সেই অলপ প্লে গ্ৰাউণ্ড হিচাপে পৰ্যায়ৰ কাৰণে ঠিকে আছে কিন্তু আৰু ডাঙৰ হ'ব লাগিছিলে আৰু ইয়াত দেখিছোঁ আচলতে
ইয়াত সমাজৰ যিটো ইয়াত মানে এই সম্পৰ্ক ৰাখিব লাগে মই সেই সমাজটোৰ পিছত মই চাওঁ ইয়াতে এইটো মানে ইয়াতে ইনভলভমেণ্ট কেনেকুৱা সিহঁতৰ কাৰণ মানে এইটো সমাজৰ মতে সেইকাৰণে এইটো সমূহীয়া অনুষ্ঠান এইটো মানে চৰকাৰীও নহয় গভৰ্ণমেণ্ট এল পি স্কুল নহয় এইটো মানে এইটো প্ৰাধিকৰণ কৰা হৈছে দুবাৰকৈ গুণোৎসৱ অনুষ্ঠিত কৰাৰ পিছতো পাৰ্বত্য জিলাখনত এনেবোৰ বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ গৈ পৰিৱৰ্তনকামী চৰকাৰখনৰ কিমান দূৰ সফল হ'ব সেইটোহে আহিবলগীয়া দিনবোৰত লক্ষণীয় হ'ব বঠাত লাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ সন্মুখত লোকসভা নিৰ্বাচন এনে সময়তে সামগ্ৰিক উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধ বিজেপি চৰকাৰে এইবাৰ উন্নয়নৰ বাবে খোজ পেলাইছে কাৰ্বি আংলং জিলাৰ ভিতৰত প্ৰায় পাণ্ডৱ বৰ্জিত সমষ্টি ধনশিৰি পৰিষদ সমষ্টিলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰখনে ৰাজ্যৰ বিত্তমন্ত্ৰী বিশেষ উন্নয়নৰ পেকেজৰ শিতানৰ অধীনত পিছপৰা ধনশিৰি সমষ্টি উন্নয়নৰ বাবে 10 কোটি টকাৰ ধাৰ্যৰে 1 নৱেম্বৰত স্থাপন কৰা হৈছে একেলগে কেইবাটাও নিৰ্মাণৰ আধাৰশিলা হয় কাৰ্বি আংলঙৰ ভিতৰত একেবাৰে পাণ্ডৱ বৰ্জিত কেইটামান সমষ্টিৰ ভিতৰত অন্যতম সমষ্টি এই ধনশিৰি সমষ্টি শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ আগে আগে পৰিষদীয় চৰকাৰখনে সমষ্টিটো উন্নয়নৰ বাবে কেইবাটাও নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি সমষ্টিবাসীক মন জয় প্ৰচেষ্টা কৰা যেন পৰিলক্ষিত হৈছে আমাৰ 19টা কনসেন্সি অলৰেডি ইনোগ্ৰেট কৰা হ'ল আৰু মোৰ কনসেন্সি কাম কৰাও ষ্টাৰ্ট হ'ল प्रत्येक कन्स्टिट्युएंसी 10 कोटी के स्पोर्ट्स कॉम्प्लेक्स ऑडिटोरियम हॉल होबो ग्राउंड विथ गैलरी इसले प्रत्येक कन्स्टिट्युएंसी 20 कन्स्टिट्युएंसी para प्रोविंस मिनिस्टर पैसा 260 crore আমাক দিয়া হল যি কি নহওক নাগালেণ্ড অসম সীমান্তৱৰ্তী এলেকাৰ সীমান্তৰ ৰাজ্য নাগালেণ্ডৰ একাংশ নগালোকৰ দ্বাৰা অবৈধ ভূমি দখল আদিৰে এপৰি সমস্যাৰ জৰ্জৰিত একাংশ দুষ্ট চক্ৰৰ দ্বাৰা চোৰাং সামগ্ৰী সৰবৰাহৰ সহজ দুৱাৰ মুখ হিচাপে বাছি লোৱা ধনশিৰিত প্ৰয়োজন আছিল বিভিন্ন দিশৰ উন্নয়নৰ আজি 10 কোটি ব্যয়েৰে বিভিন্ন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি উন্নয়নৰ দিশত খোজ পেলাবৰ বাবে সাজু হৈছে ধনশিৰি হবলগীয়া নিৰ্মাণৰ ভিতৰত ধৰা হৈছে ধনশিৰি বাছ অৱস্থান শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ ধনশিৰি খেলপথাৰ ধনশিৰি হায়াৰ ছেকেণ্ডেৰী খেলপথাৰ মুকলি মঞ্চ আদি উল্লেখ্য কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙৰ অনুপস্থিতিত কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ ধনশিৰি পৰিষদ সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাৰ উপস্থিতিত উক্ত আধাৰশিলা স্থাপন কৰে আনহাতে ধনশিৰি স্থানীয় ডিমাচা যুৱতীৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শনেৰে আধাৰশিলা স্থাপনৰ উপলক্ষে আয়োজিত অনুষ্ঠানৰ কাৰ্যবাহী সদস্য তথা এমএসি সকলক নিয়া দৃশ্য আছিল বৰ আকৰ্ষণীয় উক্ত অনুষ্ঠানত বিজেপি কেইবাগৰাকী স্থানীয় নেতা তথা কৰ্মী আৰু বহু ৰাইজ উপস্থিত থাকে ধনশিৰিৰ পৰা টিংকু ডিফুচা কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলা মুখ্য সদৰস্থিত হামৰেন উপায়ুক্ত কাৰ্যালয় আলোচনাৰ কক্ষত উপায়ুক্ত দেৱজ্যোতি তালুকদাৰৰ সংবাদমেল 2014 পৰা এতিয়ালৈকে এমপি স্কিম আৰু এমএলএৰ স্কিমৰ অধীনত অহা বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ শিতানত কেনেকৈ খৰচ কৰা হ'ল অথবা কেনেধৰণৰ হিতাধিকাৰীয়ে কেনেধৰণৰ লাভান্বিত হ'ব পাৰে এই বিষয়ে পুংখানুপুংখভাৱে দাঙি ধৰিলে জিলা উপায়ুক্ত গৰাকীয়ে হামৰেন স্থিত জিলা উপায়ুক্ত কাৰ্যালয় আলোচনাৰ কক্ষত বুধবাৰে বিয়লি অনুষ্ঠিত সংবাদমেলত কাৰ্বি আংলঙৰ বিভিন্ন বিভাগৰ জৰিয়তে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে পাহাৰীয়া জিলাখনলৈ আবণ্টিত উন্নয়নমূলক আঁচনি ৰূপায়ণৰ সন্দৰ্ভত ব্যক্ত কৰিলে জিলা উপায়ুক্ত দেৱজ্যোতি তালুকদাৰে এমপি স্কিম আৰু এমএলএৰ স্কিমৰ অধীনত শিক্ষা স্বাস্থ্য সম্বন্ধীয় বিভিন্ন শিতানত অহা ধনেৰে কেনেকৈ খৰচ কৰিলে আৰু ইয়াৰ জৰিয়তে হিতাধিকাৰী ৰাইজে কেনেদৰে উপকৃত হ'ল বা হ'ব এই বিষয়ে কোৱাৰ লগতে হিতাধিকাৰীসকলে কেনেদৰে এই ধৰণৰ আঁচনিসমূহত আবেদন কৰি উপকৃত হ'ব পাৰে তাকো সাংবাদিকৰ জৰিয়তে জিলাবাসীক জানিব দিলে উপায়ুক্ত দেৱজ্যোতি তালুকদাৰে
উল্লেখ্য তেওঁ মেঘালয় অসম সীমান্ত পশ্চিম কাৰ্বি আংলঙৰ সীমান্তবাসী ৰাইজৰ দুখ দুৰ্দশা কথা ব্যক্ত কৰি সীমান্তবাসীৰ প্ৰতিৰক্ষাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা কেইবাটাও আঁচনি গ্ৰহণৰ কথা ব্যক্ত কৰে সংবাদ মেলত। চৰকাৰে উন্নয়নমূলক কামৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু এই ক্ষেত্ৰত ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পিছ পৰি থকা নাই। বহুত ধৰণৰ চেণ্ট্ৰেল স্পন্সৰ্ড স্কিম, ষ্টেট স্পন্সৰ্ড স্কিম, আনটাইড ফাণ্ড, শ্বহীদ, MLA ফাণ্ড, MP ফাণ্ড, আদৰ্শ গাঁও আৰু বহুত ধৰণৰ আঁচনি হাতত লৈছে। ইতিমধ্যে আমি শ্বহীদ ফাণ্ড 50 লাখ টকা পাইছিলোঁ আৰ্থিক সাহায্যৰ কাৰণে। যিবিলাক বেমাৰত ভোগে 5,000 পৰা 20,000 টকা লয় আৰু যিবিলাকে হায়াৰ এডুকেশ্যনৰ কাৰণে যায় কিছুমান নিয়ম গাইডলাইন আছে, সেই গাইডলাইনত যিবিলাক পৰে তেওঁলোকক আমি দিওঁ। ইতিমধ্যে এই বছৰত আমি 50 লাখ টকা অলৰেডি দিয়া শেষ হৈছে। আমি এই 50 লাখ টকা দিয়াৰ কাৰণে আৰু 50 লাখ টকা দিছোঁ। গতিকে সকলোকে আহ্বান জনাইছোঁ, যি হিতাধিকাৰী আছে তেওঁলোকে যাতে প্ৰেছক্ৰাইব ফৰ্মেট মতে গাইডলাইন মতে আমাৰ ইয়াত আবেদন কৰে যাতে তেওঁলোকক আমি সহায় কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি বৰ্ডাৰ ডেভেলপমেণ্টৰ কাৰণে আমি বহুত আঁচনি দাখিল কৰিছোঁ। এইবিলাক চব বিচাৰাধীন হৈ আছে। ইতিমধ্যে এটা কালচাৰেল কমপ্লেক্স, মাৰ্কেট ছেট আৰু কমিউনিটি হল এটা ইতিমধ্যে চেংচন হৈ আহিছে। আমি BOP উমৰুটো যোৱাবাৰ বনাব যাওঁতে আমি বাধাৰ সন্মুখীন হৈছিলোঁ মেঘালয় ছাইডৰ ফালৰ পৰা, আৰু এদিন তাৰ পৰা মেঘালয়ৰ পৰা NGOবিলাক আহি ভাঙি দিছিল। সেই BOPটো ইতিমধ্যে আমাৰ কমপ্লিট হৈ গ'ল আৰু তাত আমাৰ আছাম পুলিচ পাৰ্চনেল সোমাই গৈছে। ইয়াৰ পিছত আমাৰ লক্ষ্য আমি BOP ছাইড চেমাটো আৰম্ভ কৰিম আৰু তাৰপিছত খাটখাচলাটো আৰম্ভ কৰিম। ইতিমধ্যে আমি বৰ্ডাৰৰ সুৰক্ষাৰ কাৰণে আমাক অসম চৰকাৰে 3 প্লেটন আৰ্ম পুলিচ, আছাম পুলিচ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা উদ্যোগ কৰি দিছে আৰু এই আছাম পুলিচ ইতিমধ্যে আহি পাইছে আৰু তেওঁলোকে ডিউটিত অলৰেডি ৰিপৰ্ট কৰিছে আৰু তেওঁলোকে বৰ্ডাৰত তেওঁলোকৰ ডিউটি কৰি আছে। 6 তাৰিখে আমাৰ খান্দুলিত এটা কালচাৰেল এক্সচেঞ্জ কাম বৰ্ডাৰ ডেভেলপমেণ্ট মিট হ'ব। তাতে আমাৰ CM, EM, MSc, MLA আৰু সকলো তাত অংশগ্ৰহণ কৰিব আৰু যিমান জাতি, জনজাতি, উপজাতি যিমান লোক আছে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব। ডে লং মিট হ'ব। হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Gopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors, opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818.
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত চলি আছে পশ্চিম কাৰ্বি আংলঙৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে শিক্ষকসকলৰ বিগত দিনৰ পৰিশ্ৰম তথা প্ৰস্তুতি আজি মূল্যায়ন হ'ল জিলাখনৰ এলপি স্কুলসমূহ কোনো স্কুলত যদি নিম্নমানৰ প্ৰদৰ্শন কোনো স্কুলত উপযুক্ত শৈক্ষিক বাতাবৰণে বাহিৰৰ পৰা মূল্যায়নৰ বাবে যোৱা মূল্যায়কক তথা পৰ্যবেক্ষকক দৃষ্টি আকৰ্ষণ কৰিছে প্ৰশংসা নকৰি থাকিব পৰা নাই পৰ্যবেক্ষক এনে এখন স্কুল হৈছে জিলাখনৰ ৰংখাং শিক্ষাখণ্ড উন্নয়নৰ অধীনৰ ইংলং বিৰিক এলপি স্কুল এইখনে ইংলং বিৰিক এলপি স্কুল এখন চৰকাৰী এলপি স্কুল হিচাপে জিলাখনত ইমান পৰিষ্কাৰ পৰিচ্ছন্ন এলপি স্কুলৰ বিৰল ঘটনা যি সময়ত এনে সুন্দৰ আৰু আতুমটুকাৰী শৈক্ষিক পৰিৱেশৰ বাবে ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানসমূহলৈ অভিভাৱকসকলে নিজৰ সন্তান সন্ততিসকল ভাল শিক্ষাৰ ভৱিষ্যত দিবলৈ লানি নিচিকা ভিৰ কৰে এনে সময়ত এনে সুন্দৰ শৈক্ষিক পৰিৱেশ দেখি আজি গুণোৎসৱৰ বাবে মূল্যায়নৰ বাবে গৈ আত্মসন্তুষ্টি প্ৰকাশ কৰিছে সাংবাদিকৰ আগত এনেদৰে মূল্যায়ক গৰাকীৰ মুখেৰে শুনক স্কুলখনৰ শৈক্ষিক বাতাবৰণৰ বিষয়ে কি কয় এই গুণোৎসৱত মানে ৰিডিং ৰাইটিং আৰু নিউমাৰ্সি স্কিলটো ল'ৰা ছোৱালীবিলাকৰ পৰা লোৱা হয় আৰু তেওঁলোকক মানে পৰ্যায়ক্ৰমে আমি বিভিন্ন প্ৰশ্ন কৰোঁ আৰু তেওঁলোকৰ সেই প্ৰশ্নবিলাকত যিহেতু উত্তৰ দিয়া আৰু যথেষ্ট উত্তৰ দিয়াৰ পিছত আমি সেইবিলাক চিট OMR চিটত ফিল আপ কৰিব লাগে তেনেধৰণে আমাৰ গুণোৎসৱটো আমি কণ্ডাক্ট কৰিব লাগে ক্লিনলিনেছ এই গোটেইবিলাক চোৱা হয় আপুনি ইয়াত গুণোৎসৱ এইটো উৎসৱ আহি পেলাই আপুনি স্কুলৰ ক্লিনলিনেছ কেনেকুৱা দেখিছে ভালে পাইছে স্কুলখন বৰ পৰিষ্কাৰ আৰু ওভাৰঅল ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে মানে এতিয়া কিছুমান নাই যেনে ৱাল নাই ৱালৰ কাৰণে আমি দেখিম এতিয়া গতিকে ৱালটো দিব আছে ৱাটাৰ ছাপ্লাই মানে সিমান উপযুক্ত নাই আৰু ইলেক্ট্ৰিচিটি কানেকশ্যন নাই ইয়াত গতিকে ইলেক্ট্ৰিচিটি কানেকশ্যন আৰু ৱাটাৰ ছাপ্লাইৰ কাৰণে এইটো মই মানে ৰিকমেণ্ড কৰিম হয় গুণোৎসৱৰ বাবে পৰ্যবেক্ষক তথা মূল্য হিচাপে স্কুলখনত উপস্থিত হোৱা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা DS দাসে সাংবাদিকৰ আগত আনন্দৰে ব্যক্ত কৰে যে স্কুলখনত সীমাবেৰৰ বাহিৰে শ্ৰেণীৰ আত্মগাঁথনিকে ধৰি ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰা ভূমিকা পিছপৰা জিলাখনত কম সংখ্যক হ'লেও এনে শিক্ষানুষ্ঠানসমূহে অনাগত দিনবোৰত আন বহুতৰ বাবে এক আৰ্হিস্বৰূপ হ'ব পাৰে ডংকামুকামৰ পৰা কেলভিন টাৰাঙৰ ৰিপৰ্ট কাট নিউজ
সভ্য সমাজক লজ্জাজনক কৰা আন এক শাৰীৰিক নিৰ্যাতনৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ অহাত লংকাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য বিভাস দাস নামৰ লম্পট যুৱকজনে দশমীৰ দিনা ফুচলাই নি পাঞ্জাবী বস্তিৰ নিৰ্যাতন চলাইছিল 6 বছৰীয়া নাবালিকাক নিৰ্যাতিত কণমানিজনী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বুধবাৰে নিশা আটক কৰা লম্পট বিভাস দাসে ইতিমধ্যে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে দুষ্কাৰ্যৰ কথা হয় প্ৰথমে মন কৰক এই যুৱকজনলৈ নাম বিভাস দাস লংকাৰ পাঞ্জাবী বস্তিৰ এইজন যুৱকে দশমী দিনা সংগঠিত কৰিছিল সভ্য সমাজক লজ্জাজনক কৰা এক জঘন্য কাণ্ড আৰু আৰক্ষীয়ে বুধবাৰে লম্পট নিশা লম্পট যুৱক বিভাসক আটক কৰাৰ পিছতে কিদৰে কাণ্ড সংগঠিত কৰিছিল সেই জঘন্য কাণ্ড শুনক যুৱকজনৰ মুখেৰে বিভাস দাস কি হৈছিল ঘটনাটো তাই দোকানলৈ আহিছিলাম ঘৰতে এতিয়া লৈ আহিছিলোঁ আম গাছ তলে জোৰ জবস্তি লৈ গৈছে না জোৰ জবস্তি কৰি কৈ নিয়ে কাম কৰিছ আম গাছ তলে বেয়া কাম কৰিছ বেয়া কাম কৰা অলপ কৰিছোঁ আৰু অলপ কৰিছ তই কি এনে লৈ গ'লি নেকি তোৰ লগত গৈছে তাই এনে লৈ আনি মই আনিছোঁ তই আনিছ ঘৰৰ পৰা আনিছ ঘৰৰ পৰা না মণ্ডপৰ পৰা মন্দিৰৰ পৰা কোনখিনি জেগা এইটো হয় আপুনি ঠিকেই শুনিছে এইটো লম্পট যুৱকৰে কামনাৰ বলি হৈছিল লংকাৰ পাঞ্জাবী বস্তিৰ ককাৰ ঘৰলৈ বুলি পূজাত ফুৰিবলৈ অহা এজনী 6 বছৰীয়া কণমানি নাবালিকা অভিযোগৰ অনুসৰি দশমীৰ নিশা পাঞ্জাবী বস্তিৰ এখন দোকানৰ সমীপৰ পৰা লম্পট যুৱক বিভাসে অসৎ উদ্দেশ্যে চৰিতাৰ্থভাৱে ফুচলাই কণমানিজনীক লৈ গৈছিল নিৰ্জন স্থানলৈ জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছত কাকো নকবলৈ ভাবুকি দিছিল কণমানি ছোৱালীজনীক ভয় শংকাত ভাতিবস্ত হৈ পৰা নিৰ্যাতিত কণমানিজনীয়ে প্ৰথম অৱস্থাত মুখ খোলা নাছিল যদিও পিছলৈ কণমানিজনীৰ পিতৃ মাতৃয়ে এই সমগ্ৰ ঘটনাটো জানিবলৈ সক্ষম হয় আৰু লগে লগে লংকা আৰক্ষী থানাত যুৱক বিভাস দাসৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত নিশাই লংকা পাঞ্জাবী বস্তিৰ পৰা অভিযুক্ত লম্পটটোক আটক কৰি থানালৈ লৈ আনে ঘটনাটো মোৰ ঘৰত মোৰ নাতিনী আহিছিল ফুৰিবলৈ আহিছোঁ পূজাত আৰু নাতিনীটো মোৰ ঘৰৰ ওচৰত বাতিজিটো বিয়া দিছোঁ জয়াৰ ঘৰৰ ওচৰত তাৰ দেউতা মৰিছিল যোৱাবাৰ দশমী দিনা আৰু দশমী দিনা পিছদিনাখন হেৰি আছিল সিহঁতৰ বছৰীয়া শ্ৰাদ্ধ আছিল সিহঁতৰ চব আহিছে নাতিনীটো মোৰ ঘৰত আছিল দশমী দিন ল'ৰাটো গৈ পেলাই ছোৱালীটোক মাতি পেলাই সি লৈ গ'ল ঘৰৰ পৰা যে পূজা চোৱাম সৰু ছোৱালী আপোনালোকে কেনেকৈ গম পালে যে ছোৱালীটোক বেয়া কাম কৰিছে বুলি গম পালোঁ যে ছোৱালীটো যেতিয়া গুৱাহাটী গ'ল তাৰ দেউতা যাব স্কুলত নাযায় কি হ'ল তই স্কুলত কিয় নাযাওঁ বোলে দেউতা মোৰ এনেকুৱা বুজাইছে এনেকুৱা কাম কৰিছে মোক তেতিয়া আমালোকে গম পালোঁ মেডিকেলত লৈ গৈছিল নেকি তেতিয়া মেডিকেলত গ'লোঁ মেডিকেলে কৈছে থানাত যাওক আপোনালোকে আগত থানাত আহিলোঁ থানাত বশিষ্ঠ থানা অহাৰ পিছত থানা কৈছে যে আপোনালোকে ইয়াত কেছ কৰিলে দেৰি হ'ব আপোনালোকৰ থানাৰ লগত যোগাযোগ মানে বেয়া কাম কৰাটো মেডিকেলে মানে প্ৰুভ হৈছে স্পষ্ট কৰি দিছে এতিয়া আপোনালোকে কি বিচাৰে আমালোকে ককাই ভাইবিলাক আহক অহাৰ পিছতে এনেকা মানুহৰ উচিত শাস্তি হ'ল ফাঁসি হ'ব ফাঁসি ছাড়া আৰু কোনো নাই আজি আমাৰ কৰিব কালি বেলেগক কৰিব আৰু দুটা তিনিটা কাম এনেকুৱা কৰিছে আজি শুনা পালো উল্লেখ্য যে ইয়াৰ পূৰ্বেও লম্পট বিভাসৰ বিৰুদ্ধে আছে এনে গুৰুতৰ অভিযোগ ইফালে নিৰ্যাতিত কণমানিজনীৰ স্বাস্থ্য পৰীক্ষাত এই দুষ্কাৰ্যৰ কথা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে আটক কৰা উক্ত লম্পট যুৱকজন কঠোৰতম শাস্তিৰ দাবী জনাইছে ভুক্তভোগী পৰিয়াল তথা স্থানীয় ৰাইজে লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তী ৰিপৰ্ট লংকা কৰকান্থী পৰিষদ সমষ্টিৰ চামেলাংশ ব্লক উন্নয়ন কাৰ্যালয়ৰ অধীনৰ ঢেণ্ডাঘাট 1 নৱেম্বৰত অনুষ্ঠিত হয় চামেলাংশ ITDP ডেভেলপমেণ্ট ব্লক আৰু গ্ৰাম্য সভা VDC অধ্যক্ষ খগেন টিছৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত জনস্বাস্থ্য ভূমি সংৰক্ষণ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ সন্দৰ্ভত আলোচনা বিলোচনা হয় এইখন সভাতে স্থানীয় বয়োবৃদ্ধসকলৰ বাবে বৃদ্ধ পেঞ্চন আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ কৰা হয় সভাত উপস্থিত আলহীসকলৰ দ্বাৰা উল্লেখ্য সভাত স্থানীয় বিজেপি নেতা তথা সমৰ্থক ৰাইজে অংশগ্ৰহণ কৰে বিশেষ প্ৰতিবেদক কাট নিউজ
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ